সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ ইতিমধ্যে তোমালোকৰ হৈ যোৱা প্ৰাক চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ৰ বিপৰীতাৰ্থক শব্দসমূহৰ বিষয়ে। তাৰ উপৰিও অন্যান্য কিছুমান বিপৰীতাৰ্থক শব্দৰ বিষয়েও আজিৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। আশা কৰিছোঁ তোমালোকে মন দি ভিডিঅ'টি চাবা। প্ৰথমে মই এইবাৰ প্ৰাক চূড়ান্ত মূল্যায়নত আহি যোৱা বিপৰীতাৰ্থক শব্দসমূহৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আবিৰ্ভাৱ, তিৰুভাৱ, স্থাৱৰ, অস্থাৱৰ, সুখ্যাতি, কুখ্যাতি, অতিবৃষ্টি, অনাবৃষ্টি, আকাশ, পাতাল, যৌথ, একক, মিলন, বিচ্ছেদ, মিতব্যয় বা মিতব্যয়ী, ধোঁৱাখুলীয়া বা খৰচী, আড়ম্বৰ, অনাড়ম্বৰ, আকাৰ, নিৰাকাৰ, প্ৰেৰণা, নিৰুৎসাহ, যশ, অপযশ, আয়তী, বিধৱা, গৌৰৱ, কালিমা, পাৰ্থক্য, সাদৃশ্য, দ্ৰুত, মন্থৰ, এলেহুৱা, পৰিশ্ৰমী, সপোন, দিঠক, আনন্দ, নিৰানন্দ বা বিষাদ, বিস্তৃত, সংক্ষিপ্ত, আবাহন, বিসৰ্জন, হ্ৰাস, বৃদ্ধি, স্বাধীনতা, পৰাধীনতা, গোপন, মুক্ত বা মুকলি, সুপ্ত, জাগ্ৰত বা প্ৰকাশ্য, আপোন, পৰ, উচিত, অনুচিত, অনুকূল, প্ৰতিকূল, প্ৰশংসা, তিৰস্কাৰ, উপকাৰ, অপকাৰ, সুকৃতি, দুষ্কৃতি, স্থিৰ, অস্থিৰ, সংক্ষিপ্ত, বিস্তৃত, অমৃত, গৰল বা বিষ, ঐক্য, অনৈক্য বা বৈচিত্ৰ্য, উদাৰ, সংকীৰ্ণ, গুচৰীয়া, পদকীয়া, প্ৰস্থান, প্ৰৱেশ, বন্ধন, উন্মুক্ত, স্তুতি, নিন্দা, উচ্ছৃংখল, সুশৃংখল, উৎকৃষ্ট, নিকৃষ্ট, অতিবৃষ্টি, অনাবৃষ্টি, প্ৰাচ্য, পাশ্চাত্য, সুষুপ্তি, জাগৃতি বা জাগৰণ। এইবাৰ আলোচনা কৰিবলৈ লৈছোঁ কিছুমান সম্ভাৱ্য প্ৰশ্নৰ বিষয়ে। কঠিন, সহজ, চোকা, ভোটা, আলোক, আন্ধাৰ, নবীন, প্ৰবীণ, উচ্চ, নিচ বা নিম্ন, ইহলোক, পৰলোক, অস্ত, উদয়, গ্ৰহণ, বৰ্জন বা ত্যাগ, দাতা, গ্ৰহিতা, উত্তম, অধম, অধিকাৰ, অনধিকাৰ, আৰোহণ, অৱৰোহণ, অনুজ, অগ্ৰজ, নাস্তিক, আস্তিক, আশীৰ্বাদ, অভিশাপ, গতিশীল, স্থিতিশীল, আকৰ্ষণ, বিকৰ্ষণ, আধ্যৱন্ত, দৰিদ্ৰ, আমদানি, ৰপ্তানি, উৰ্বৰ, অনুৰ্বৰ, উন্নত, অনুন্নত, উত্থান, পতন, আত্মীয়, অনাত্মীয়, প্ৰাপ্তি, অপ্ৰাপ্তি, জয়, পৰাজয় আৰু উন্নতি, অৱনতি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। তোমালোকে এই বিপৰীতাৰ্থক শব্দবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে মই বিদায় লৈছোঁ। ধন্যবাদ।